ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত পুনৰ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগৰ বাকি থাকি যোৱাখিনি পঢ়িম। আমি 11 নম্বৰলৈকে কৰিলো প্ৰশ্ন নং, আজি আমি 12 পৰা কৰিম। আজি আমি 12 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো মই লিখা নাই, মই তোমাক বুজাই দিছো। এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উত্থান কোণ 60 ডিগ্ৰী আৰু ইয়াৰ পাদৰ পতন কোণ 45 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। এটা আমি ছবিটো আঁকি ললো। আমি ধৰিলো এ বি এটা অট্টালিকা আছে 7 মিটাৰ বুলি কৈছে, 7 মিটাৰ কৈছে। তাৰ সিফালে এটা 7 মিটাৰ ওখ অট্টালিকা শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উত্থান কোণ, তাৰমানে কেবল স্তম্ভ এটা আছে, আমি ললো চি ডি। এইটো কেবল স্তম্ভ, ইয়াৰ শীৰ্ষৰ উত্থান কোণ চোৱা। এতিয়া আমি শীৰ্ষৰ পৰা বুলি কৈছে, ইয়াৰ শীৰ্ষৰ পৰা ইয়াৰ শীৰ্ষলে উত্থান কোণ পাম, কিন্তু ইয়াৰ আমি কি হ'ব, এই ভূমিৰ লগত এডাল সমান্তৰাল ৰেখা পাম। এই ৰেখাডালৰ পৰাহে আমাৰ মানে চকু ইয়াত থাকিব। আমি ওপৰলৈ চাইছোঁ, তাৰমানে এইটো হৈ যাব 60 ডিগ্ৰী। আৰু কৈছে ইয়াৰ পাদৰ পতন কোণ, তাৰমানে ইয়াৰ পৰা এই স্তম্ভটো পাদৰ পতন কোণ, তাৰমানে এইটো হৈছে 45 ডিগ্ৰী। এতিয়া আমাক লাগে ইয়াৰ উচ্চতা চোৱা। এইটো 45, তাৰমানে এইটো 45, কাৰণ এইডাল সমান্তৰাল হয় আৰু এই দুটা একান্তৰ কোণ হয়, তাৰমানে এইটো 45 ডিগ্ৰী। এতিয়া আমি কি কৰিব লাগিব, এইটো উলিয়াব লাগিব। প্ৰথমতে আমি ধৰি লওঁ ধৰা হ'ল এ বি অট্টালিকাটো আৰু চি ডি কেবল স্তম্ভ। এতিয়া এটাকে কি হৈ যাব, এ বি সমান হৈ যাব 7 মিটাৰ। আমি এইটো অসমীয়াটো লিখিব পাৰোঁ, ইংৰাজীটো লিখিব পাৰোঁ, এইটো আমাৰ নিজৰ কথা। এতিয়া কি হ'ব চোৱা, আমাৰ ওচৰত এইটো আছে, এইটো যিমান হ'ব এইটো ইমান হ'ব, তাৰমানে এডোখৰ পৰা যদি আমি এডোখৰতে ই বুলি লৈ লওঁ, তেতিয়া এডোখৰ হৈ আছে 7 মিটাৰ। প্ৰথম আমি এইটো ত্ৰিভুজ ব্যৱহাৰ কৰিম, কাৰণ আমাক এইটো লাগিব, এইকণ দৰকাৰ হ'বলৈ এইকণ আমাক লাগিব। এতিয়া এইটো যিমান হ'ব এইটো সিমান হ'ব, কাৰণ এই দুটা সমান্তৰাল হৈ আছে, সেইটো কাৰণে আমি এইটো ত্ৰিভুজ ব্যৱহাৰ কৰিম। বিপৰীত বাহু দিয়া আছে, সন্নিহিত বাহু লাগে, তাৰমানে আমি কি ব্যৱহাৰ কৰিম, টেন ব্যৱহাৰ কৰিম, সমকোণী ত্ৰিভুজ। এ বি চিত আমি কি পাম, tan 45 ডিগ্ৰী সমান আমি পাম এ বি বাই বি ডি। ডাইৰেক্ট আমি লিখিম 7 মিটাৰ, 7 মিটাৰটো পিছত লিখিম, তলত লিখিম বি ডি। tan 45 মানে আমি কিমান পাইছিলোঁ, 1 পাইছিলোঁ, 7 বাই বি ডি। বি ডিটো এইফালে লৈ আনো, এটাকে আমি পাই যাম বি ডি সমান 7, তাৰমানে আমি এইটো পাই গ'লোঁ 7, তাৰমানে এইটো হৈ যাব 7। এটাকে এ ই সমান হৈ যাব 7, কাৰণটো কি হ'ব, যিহেতু বি ডি সমান এ। এতিয়া আমি এ পাই গ'লোঁ। এতিয়া আমি আনটো সমকোণী ত্ৰিভুজ এ ই চি ব্যৱহাৰ কৰিব পাৰিম। পুনৰ সমকোণী ত্ৰিভুজ এ ই চি। চোৱা আমি এইকণ পাই আছোঁ, আমাক এইকণহে লাগে, এইকণ আমি পালোঁৱেই। এইকণ আৰু এইকণ আমি যোগ কৰিলে গোটেই স্তম্ভটো উচ্চতাটো পাই যাম। এতিয়া আমি এইটোত কি কৰিম, এইটো আমি গম পালোঁ, এইটো 7 যদি এইটো 7, আমি এইকণ উলিয়াব লাগে, তাৰমানে সন্নিহিত বাহু আছে আৰু বিপৰীতটো উলিয়াব লাগে, তাৰমানে আমি 10 ব্যৱহাৰ কৰিম।
tan 60 ডিগ্ৰী সমান আমি পাই যাম CE by AE এবাৰ লিখি দিছো আৰু এইটো tan 60 মানে কি আছিল √3 আছিল সমান CE আমি নাজানো উলিয়াবলৈ গৈ আছো AE মানে আমি গম পালো 7 C টো ৰাখি দিও 7 টো ইয়াত লৈ যাও আমি কি পাই যাম 7√3 সমান আমি পাই যাম CE এটা চোৱা CE আৰু DE দুইটা মিলি পেলাই কিমান হৈ যাব স্তম্ভটো উচ্চতা হৈ যাব এতেকে স্তম্ভটোৰ উচ্চতা সমান মই এটা কৈছো CE যোগ ED তাহলে আমি কিমান পাই যাম CE মানে মাত্ৰ পালো 7√3 আৰু ED তাহলে আছিল আমাৰ 7 বাইৰত আমি লিখিম মিটাৰ এই 7 টো আমি কমন লব পাৰো 7 টো আমি কমন লৈ ললো কি থাকি যাব ইয়াত থাকি যাব √3 আৰু ইয়াৰ গুটে 7 টো গুছি গল কি থাকি যাব 1 মিটাৰ তাৰমানে স্তম্ভৰ উচ্চতা হৈ গল 7√3 plus 1 মিটাৰ তেৰ নম্বৰ প্ৰশ্ন তোমালোকে কৰিবা 14 নম্বৰটো মই কৈ দিছো চিত্ৰ দিয়া আছে প্ৰশ্নটোত মই টেন্ডাৰ আকি লৈছো মই তোমালোক প্ৰশ্নটো বুজাই গৈছো চিত্ৰটো কি কৈছে এজনী 1.2 মিটাৰ ওখ ছোৱালীয়ে ভূমিৰ পৰা 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত এটা বেলুন বতাহত লৰি থকা দেখিলে এই ৰহতে ছোৱালীজনী আছে আৰু ইয়াতে বেলুনটা আছে আমি ছোৱালীজনী ললো AB আৰু বেলুনটো ধৰিলো C বুলি বেলুনটো ইয়াত নাই এই ৰহত বেলুনটা আছে C বুলি ধৰিলো এতিয়া কৈছে ছোৱালীজনী উচ্চতা 1.2 মিটাৰ আৰু বেলুনটো এই ইয়াৰ পৰা ইয়ালৈকে উৰি আছে তাৰমানে কিমান হৈ আছে ইয়াৰ পৰা ইয়ালৈকে সম্পূৰ্ণ চোৱা 88.2 মিটাৰ হৈ আছে ছোৱালীজনীৰ চকুৰ পৰা বেলুনটোৰ উত্থন কোণ যিকোনো মুহূৰ্তত 60 ডিগ্ৰী তাৰমানে এইডোখৰ পৰা এইডোখৰলৈকে চাওঁতে ছোৱালীজনী ক'বা দেখিব এইডোখৰ পৰা দেখিব এডাল নিৰীক্ষণ ৰেখা আৰু ভূমিৰ সমান্তৰালভাৱে তাই চকুৰ লগত ৰেখাডাল যাব তাই ইয়াৰ পৰা দেখিব ইয়াৰ পৰা ইয়ালৈকে উত্থন কোণ কিমান বুলি কৈছে 60 ডিগ্ৰী বুলি কৈছে তাৰ পাছত কৈছে কিছু সময় পাছত উত্থন কোণ 30 ডিগ্ৰীলৈ নামে তাৰমানে বেলুনটো গৈ পেলাই ধৰ ইয়াত পালেগে আমি ধৰিলো C ডেশ এতিয়া উত্থন কোণ হৈ গল 30 ডিগ্ৰী বেলুনটোৱে এই সময়ছোৱাত পৰিভ্ৰমণ কৰা দূৰত্ব নিৰ্ণয় কৰা তাৰমানে এই কোণৰ পৰা এই কোণলৈকে বেলুনটোৱে কিমান দূৰ গল আমাক হেতু লাগে চোৱা এটো আমি উলিয়াও এইডোখৰ পৰা এইডোখৰলৈকে আমি উলিয়াই দিলে এটো আমি দূৰত্বটো পাই যাম এতিয়া আমি কি কৰিম এটো C ললো এটো C ডেশ এটো পৰা এটো উলিয়াব লাগে তাৰমানে এটো পৰা এটো উলিয়াব লাগে আমি এটো D বুলি ধৰি লওঁ আৰু এটো D ডেশ বুলি ধৰি লওঁ এতিয়া চোৱা এই গুটেটো ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব তাৰমানে 88.2 মিটাৰ এটো 88.2 মিটাৰ কিন্তু ছোৱালীজনী ইয়াৰ পৰা চাইছে হেতু কাৰণে কি হ'ব আমি এই দূৰত্বটো লম আৰু এই দূৰত্বটো লম তাৰমানে 88.2 পৰা আমি 1.2 টো বিয়োগ কৰি দিম তেতিয়া আমি কি পাম এইকোণ 87 পাম এইকোণো 87 পাম আমাক লাগে এইকোণ দূৰত্ব তাৰমানে আমি গুটেটো উলিয়াম আৰু তাৰ পৰা এইকোণ বিয়োগ কৰি দিম এইটো ত্ৰিভুজ লৈ এইটো উলিয়াম আৰু এইটো ত্ৰিভুজ লৈ আমি গুটেটো উলিয়াম ধৰা হল AB ছোৱালীজনী আৰু CD C বেলুনটো আমি C বেলুনটো বুলি লিখো আৰু বেলুনটো Cৰ পৰা C ডেশলৈ পৰিভ্ৰমণ কৰে AB মানে আমি পাই গলো 1.2 এটাকে
AB সমান 1.2 মিটাৰ তেতিয়া আমি CD টো উলিয়াব পাৰিম CD হৈ যাব সমান C dash D dash সমান 88.2 মিটাৰ minus 1.2 মিটাৰ তাৰমানে 87 মিটাৰ এতিয়া আমি ব্যৱহাৰ কৰিম ত্ৰিভুজ ACD বা ADC সমকোণী ত্ৰিভুজ ADC আমি কি পাম এই কোণটো দিয়া আছে এটো আমি জানো আমি এই কোণ উলিয়াব লাগে তাৰমানে আমি tan ব্যৱহাৰ কৰিম tan 60 ডিগ্ৰী সমান হৈ যাব CD CD মানে আমি উলিয়াইছো 87 ডাইৰেক্ট লিখি দিম আমি 87 বাই AD tan 60 তাৰমানে কি √3 87 বাই AD AD টো এফালে লৈ আহিম √3 টো এফালে লৈ যাম AD সমান 87 বাই √3 এতিয়া চোৱা 87 আমি 3 হৰণ কৰিব পাৰো তাৰমানে 3 হৰণ কৰিলে এটো 2 হৈ যাব 2 এটা ইয়ে লাগিব 7 হৈ যাব তাৰমানে 29 যাব পুৰণ 3 √3 এনেকৈ হলে আমি কি কৰো √3 আৰু 3 কেনসেল হৈ যাব কটাকটি যাব 29 √3 থাকি যাব এতেকে AD সমান আমি পাই যাম 29 √3 এটো আমি 1 নম্বৰ দিললো এতিয়া আমি কোনটো ত্ৰিভুজ ব্যৱহাৰ কৰিম সমকোণী ত্ৰিভুজ AD dash C dash আমাৰ ওচৰত এইকণ আছে আমাক এইকণ লাগে পুনৰ সমকোণী ত্ৰিভুজ AD dash C dash চোৱা আকৌ tan 30 ব্যৱহাৰ কৰিম আমি tan 30 ডিগ্ৰী সমান আমি কি পাম C dash D dash তাৰমানে আমি উলিয়াইছো C dash D dash 87 মিটাৰ আৰু তলত কি হ'ব AD dash AD dash তো আমি লৈ আহিম এফালে tan 30 মানে কিমান আমি জানো 1/√3 সমান 87 বাই AD dash এতেকে AD dash সমান এটো এফালে যাব √3 টো ইয়াত গৈ যাব পূৰণ হৈ যাব তাৰমানে 87 √3 আমি এটো দিলু 2 এতিয়া চোৱা আমি ইয়াৰ পৰা ইয়ালৈকে পাই গলো 87 √3 ইয়াৰ পৰা ইয়ালৈকে পাই গলো 29 √3 তাৰমানে এতিয়া আমি ইয়াৰ পৰা এইকণ বিয়োগ কৰিলে আমি এইকণ পাই যাম তাৰমানে পৰিভ্ৰমণ কৰা দূৰত্বটো পাই যাম এতিয়া আমাক লাগে DD dash সমান আমি লিখিম AD dash বিয়োগ AD তাৰমানে কি হৈ যাব AD dash আমি পাইছিলো 87 √3 মাইনাস এটো আমি পাইছিলো 29 √3 √3 আমি কমন লব পাৰো লগতে 29 টো কমন লব পাৰো 29 √3 মাইনাস আমি ইয়াত পাম 3 ইয়াত পাম 2 ইয়াত পাম 1 একো নাপাম কাৰণ 29 √3 গুটেটো আহিলে আৰু 29 into 87 29 into 3 তাৰমানে 87 তাৰমানে কিমান পাম 29 √3 পূৰণ এটো হৈ যাব 2 তাৰমানে আমি পাই গলো 29 into 2 তাৰমানে 58 √3 তাৰমানে বেলুনতে পৰিভ্ৰমণ কৰা দূৰত্বটো হৈ গল 58 √3 মিটাৰ এতেকে নিৰ্ণয় দূৰত্ব এও খুব আহি থাকে ৰে ভালদৰে প্ৰেক্টিস কৰিবা নিৰ্ণয় দূৰত্ব সমান 58 √3 মিটাৰ আমি ইংৰাজীটো লিখিব পাৰো বা অসমীয়াটো লিখিব পাৰো তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা ইয়াৰ পৰা 3 নম্বৰ 4 নম্বৰ প্ৰশ্নবোৰ খুব আহি থাকে